পাচিটো দিয়া মানুহৰ মই কি চিঙি আনিছোঁ জানেনে এয়া চব নুনি আমাৰ বাৰী নুনি কেঁচা হৈ আছে পকা নাই আমি খাবলৈ নাপাওঁ আমি উঠাৰ আগতে কোনে খাই দিয়ে বাৰ্ডছ পুৰে ন আমি শুই উঠাৰ আগতে বেলেগ বেলেগ ধৰণৰ চৰাই আহি গোটেই নুনি গছজোপাৰ নুনি পকা নুনিবোৰ খাই দিয়ে সেইকাৰণে আমি আজি কেঁচাই নুনি চিঙি আনিছোঁ কিবা এটা বনাম বলক এহা মানুহ বিৰাট এক্সাইটেড হৈ আছে আজি সি খাব হেনো মালবেৰী মহিটো বেৰিজখিনি মই মিক্সি জাৰ এটা দিলোঁ মানে কেঁচা নুনি গুটিখিনি লগত মই দিছোঁ কেইখিলামান পদুনা পাত কেইখিলামান ধনিয়া পাত জোখমতে নিমখ এচামুচ চেনি দিছোঁ অকণমান ক'লা নিমখ আৰু এচামুচ জিৰা পাউডাৰ পানী দি পেলাই ভালদৰে গ্ৰাইণ্ড কৰি ল'ম ধুনীয়া দেহা মানুহ পচন্দতে 2টা গ্লাছ লৈছোঁ আৰু ষ্টাইল কৰি লওঁ ৰ'বা গ্লাছকেইটা দেখাত আৰু অলপমান এট্ৰেক্টিভ কৰিবলৈ আৰু মহিটোৰ টেষ্টটো আৰু অকণমান এনহেঞ্চ কৰিবলৈ কাৰণে গ্লাছকেইটাৰ এজেছকেইটাত অকণমান নেমুৰ ৰস সানি লৈছোঁ এই নিমখ ৰেড চিলি পাউডাৰ আৰু অকণমান চেনি দি যে চটপটা মছলাটো বনাইছিলোঁ গ্লাছকেইটাত অলপ অলপকৈ লগাই দিম ঠিক এনেদৰে কৰিলেই হ'ল কি ধুনীয়া লাগিছে চাওক এতিয়া মালবেৰী মহিটোখিনি গ্লাছকেইটাত ধুনীয়াকৈ ঢালি দিলোঁ অকণমান ধুনীয়া দেখিবলৈ ওপৰত পদুনা পাত দি দিছোঁ এতিয়া আপোনালোকে গেছ কৰক ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবোৰত এই মহিটোৰ গ্লাছটোৰ প্ৰাইচ কিমান হ'ব এটা বস্তু পিছে মিচিং হৈ আছে বতৰটো যে ঠাণ্ডা সেইকাৰণে মই আইচ কিউবছ এড কৰা নাই আপোনালোকে ধুনীয়াকৈ চিল কৰি খাব দেই আপোনালোকে এবাৰ ট্ৰাই কৰিব দেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব